নমস্কাৰ আজিলৈ আহিছো আপোনালোকৰ ওচৰলৈ খুব টেষ্টি গাজৰ হালৱা ৰেচিপি আৰু ইয়া বনাবলৈ আমাক বহুত বেছি সামগ্ৰীৰ প্ৰয়োজন নহয় কেইটামান বস্তু ব্যৱহাৰ কৰি বনাব পাৰি আহক তেনেহলে ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো ইয়া মই গাজৰ আধা কেজি বাকলি গুচাই ভালদৰে ধুই লৈছো কেইটামান কিশমিশ আৰু কাজু বাদাম কাটি লৈছো চেনি 1.5 কাপ লৈছো আৰু লৈছো গাখীৰ 1 গিলাস ঘি লৈছো 4 চামুচ আৰু 4-5টা এলাচি বাকলি গুচাই লৈছো এতিয়া গুড়ি কৰি লম প্ৰথমতে কেৰাহীখন গৰম হ'বলৈ দিছো এতিয়া গৰম হৈ অহাত ঘি 4 চামুচ দি দিলো আৰু ঘিখিনি গৰম হ'বলৈ দিম আপুনি ঘিৰ হলনি বাটাৰৰ ব্যৱহাৰ কৰিব পাৰে হালৱাত ঘি বেছিকৈ দিলে হালৱাখন খাই ভাল লাগে সেইবাবে মই 4 চামুচ দি দিছো আৰু এতিয়া গৰম হৈ অহাত এতিয়া ৰুকি লোৱা গাজৰখিনি দি দিলো আৰু গাজৰখিনি এতিয়া ধুনিয়াকৈ ঘিৰ লগত মিলাই লব লাগিব ইয়া মই মিলাই লৈছো আৰু মিলাই লোৱাৰ পিছত এতিয়া মই ঢাকনি লগাই দিম 5 মিনিট পিছত ঢাকনিখন খুলি লৈছো আৰু এতিয়া পুনৰ লৰাই দিছো ভালদৰে আৰু ইয়াত এতিয়া দিছো কিশমিশ কেইটা আৰু কাটি লোৱা কাজু কেইটা দি দিলো আৰু এতিয়া গটেইখিনি মিক্স কৰি লৈছো আপোনালোকে যদি গাজৰৰ হালৱা বনাই খোৱা নাই এবাৰ বনাই খাই চাব বহুত বেছি ভাল লাগে খাই পুনৰ ঢাকনি লগাই দিছো মই এনেদৰে ঢাকনি লগাই 15-20 মিনিট মান গাজৰখিনি সিজাই লৈছো আৰু ইয়াত এতিয়া দিছো চেনিখিনি গটেইখিনি চেনি দি দিলো আৰু চেনিখিনি দি পেলাই এতিয়া ভালদৰে গাজৰৰ লগত মিলাই লৈছো মই গোটা চেনি ব্যৱহাৰ কৰিছো আপুনি মিক্সিত মাৰি লব পাৰে ধুনিয়াকৈ মিলাই লোৱা হৈছে আৰু চেনিখিনিও গলি গৈছে এয়া চাওক প্ৰায় গাজৰখিনি সিজি আহিছে আৰু ইয়াত এতিয়া দিব লাগিব গাখীৰ গিলাস দি দিলো এইখিনি এতিয়া ভালদৰে লৰাই দিছো আৰু লৰাই দিয়াৰ পিছত এতিয়া ঢাকনি লগাই দি উতল আহিবলৈ দিম ঢাকনিখন খুলি লৈছো আৰু ইয়াত এতিয়া দিছো মই গুড়ি কৰি লোৱা এলাচি আৰু এলাচিখিনি দি আকৌ ধুনিয়াকৈ লৰাই দিছো গাখীৰখিনি শুকাই নযোৱালৈকে এনেদৰে উতলাই ৰাখিব লাগিব মাজে মাজে হেতাৰে লৰাই দিব জুইটো কম কৰি ৰাখিব এয়া চাওক গাখীৰখিনিও শুকাই যাবলৈ ধৰিছে আৰু গাজৰখিনিও ডাঠ হৈ আহিছে আপুনি যদি বনোৱা নাই তেতিয়া হলে এনেদৰে গাজৰৰ হালৱা বনাই খাই চাব এয়া খাবলৈ বহুত টেষ্টি হয় মোৰ খুবেই প্ৰিয় গাজৰৰ হালৱা এয়া চাওক আপুনি দেখিবলৈ পাইছে হালৱাখিনি ডাঠ হৈ আহিছে আৰু গাখীৰখিনিও শুকাই গৈছে আমাৰ হালৱাখিনি ৰেডি হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিছো এতিয়া পাত্ৰ এটা নমাই লৈছো আশা ৰাখিছো হালৱা ৰেচিপিটো চাই ভাল পাব ভাল পালে লাইক কৰিব কেনে পালে কমেন্ট কৰি জনাব লগতে যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব তেতিয়া মই দিয়া ভিডিঅ'বোৰ লগে লগে পাই যাব ধন্যবাদ